গাইজ বহুত দিনৰ আগৰ পৰাই শুনি আছিলো যোৰহাট JEC সন্মুখত থকা ট্ৰাইবেল কিটচেনত হেনো ঘৰুৱা সোৱাদৰ জুতি ল'ব পাৰি। পিছে মই আকৌ বহুত দিনৰ পৰা আহিম বুলি ভাবি সময় সুবিধা মিলাব নোৱাৰাৰ বাবে অহা হোৱা নাছিল। অসমীয়াত এষাৰ কথা আছে নহয়, বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। পিছে ময়ো আকৌ কম নহয় দেই ৰাইজ, বাটত থকা সেই কণা বিধিটো আঁতৰাই মই আহি পালো যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ নিচেই ওচৰতে থকা ট্ৰাইবেল কিটচেনত, য'ত পাব মাত্ৰ আপুনি 70 টকাতে ভেজ থালি। ইয়াতকৈ আৰু কিবা লাগে নে ৰাইজ? ভিতৰত সোমাই গৈ বাজেট ফ্ৰেণ্ডলি মেনুখন দেখি কলো আপোনালোকৰ ওচৰত যি আছে সকলোখিনি লৈ আহক। আৰু 5 মিনিটৰ পাছতে এটাকৈ সকলো আনি মুখৰ আগত দিলেহি। মাত্ৰ 60 টকাতে আপুনি ইয়াত পাব বইল চিকেন, তিল চিকেন, গ্ৰেভি চিকেন, আৰু গাহৰি কথা ক'বলৈ গ'লে তিল গাহৰি, বইল গাহৰি আৰু গ্ৰেভি পৰ্ক। আৰু যদি বিচাৰে আপুনি মটন গ্ৰেভি আৰু ডাক গ্ৰেভিও ইয়াতে সোৱাদ ল'ব পাৰিব। আৰু মোৰ মুখৰ আগত ইমানবোৰ দেখি লোভ সহিব নোৱাৰি ৰৈ নাথাকি লগৰটো আৰু মই এটাকৈ সকলো খোৱাত লাগিলো। আৰু মোৰ ৰিয়েকশ্যনটো দেখি হয়তো আপোনালোকে গমেই পাইছে, আৰু বেলেগকৈ সোৱাদৰ কথা কোৱা কোনো প্ৰয়োজন নাই। আপুনি যদি দুপৰীয়া আহাৰৰ বাবে এখন বাজেট ফ্ৰেণ্ডলি থালি বিচাৰি আছে তেন্তে ইয়ালৈ আহি ঘৰুৱা সোৱাদ ল'বলৈ কেতিয়াও নাপাহৰিব। ৰ'ব এটা কথা কোৱা হোৱাই নাই নহয়। আপুনি যদি 70 টকাটো ঠাইত মাত্ৰ 100 টকা এটা দি স্পেচিয়েল ভেজ থালিখন অৰ্ডাৰ কৰে তেতিয়া এই দৈ জলপানৰ সোৱাদ আপুনিও লৈ যাব পাৰিব। বাৰু আজিলৈ এৰিছো, বাই।